missing someone without you. নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৰে খবৰ কি ভালনে? মোৰ নাম পম্বিতৰা নাথ আৰু মোৰ ঘৰ ধ্যানগাঁৱত আৰু আমাৰ ধ্যানগাঁৱত অষ্টপহৰ পালন কৰা হয়। সেই বিষয়ে আমি দেখাম আৰু আমি এতিয়া যাব ওলাইছোঁ অষ্টপহৰৰ ফালে। তো সকলোৱে চাব যে কেনেকৈ, আৰু এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' হয়, তো মই নাজানো ভালকৈ বনাব। তো আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ, যদি ভাল হয় আৰু ভিডিঅ' দিম। বাই। তো যাবলৈ ওলালোঁ আৰু যাম এতিয়াহে। তো আৰু কচোন কোৱা মোক কেনে লাগিছে? নিশ্চয় ভাল লাগিছে। চৰি আহি ফাইনেলি পাইলোঁ আমাৰ এইটো মা মহাৰাণী মন্দিৰ। বহাগৰ 13 তাৰিখ আৰু এপ্ৰিলৰ কেই তাৰিখ বাৰু নাজানো। চাব আহিব চবে মহাৰাণী পূজা। আৰু গেটখন ইমান ধুনীয়াকৈ হৈছে, চাওঁ নাই নিজতে কিমান ধুনীয়া লাগে। অ' মাই গড। আৰু মানে নাম মানে ভাত দি পিনে কেনেকা লাগছে? খালি আছো চাল্লা মোটাই বুচি লাগা ইফালে খাওয়াত বিজি। কেনেকা লাগছে? ভাত হয়েছে না নি হয়? কোন কোন কেনেকা হয়েছে? ভালো হয়েছে না? আচ্ছা দে আহি পাইছে আজি গৈ আহি আমাৰ অষ্টপহৰটো শেষ হৈ যায়। অৰ্থাৎ অষ্টপহৰ মানে 8টা পহৰৰ উৎসৱ হয়। তো এনেকৈয়ে শেষ হয় আৰু তাৰপিছত ৰাতিপুৱাৰ ভাগত যিহেতু ৰাতিলৈকে আৰম্ভ কৰে, তো ৰাতিপুৱা শেষ হৈ যায়। ৰাতিপুৱাৰ ভাগত গোটেই গাঁও আগত ঘৰে ঘৰে নগৰ কীৰ্তন কৰে আৰু নগৰ কীৰ্তন কৰাৰ পিছত শেষ হোৱাৰ পিছত আৰু সেই মন্দিৰত আহি অৰ্থাৎ আমাৰ মহাৰাণী মন্দিৰত আহি পিনে প্ৰসাদ বিতৰণ কৰি পিনে সকলো কাৰ্যকেইটা শেষ কৰা হয়। আৰু কেনেকুৱা লাগিল মোৰ ভিডিঅ'টো চাই পিনে? যদি ভাল লাগিছে লাইক কৰিব আৰু বেছি ভাল লাগিলে